লোভীয়া মন আৰু লোভীয়া পেট আপোনালোকৰ বাৰু এনেকুৱা হয়নে? মোৰ যে প্ৰায়ে হয়, দিনটোত কিবা এটা নহয় কিবা এটা খাওঁ খাওঁ লাগিয়ে থাকে। কথামতেই কাম। এইফালে আহিলোঁ ধনিয়া ছিঙিবৰ কাৰণে, তো এয়া ছিঙি ল'লোঁ ধনিয়া আৰু সুমিতাক কাটিবলৈ দিছোঁ এইখন পাত। আজি খাম অমৰা টেঙা। তো এতিয়া আমি পটাপট এইখিনি ধুই লওঁ। ধুবলৈ দি মই গৈছোঁ ছিঙিবৰ কাৰণে জলকীয়া, কাৰণ টেঙাততো জলকীয়া লাগিবই। তো এয়া দেখিবলৈ পাইছে পূৰা পকা পকা জলকীয়া হয় আৰু আমাৰ ঘৰৰে জলকীয়া হয়। তো এতিয়া মই জলকীয়াখিনি ছিঙি লওঁ। আৰু এতিয়া জলকীয়া হাতত লৈ গৈ আছোঁ মই ঘৰলৈ। এইফালে দেখিবলৈ পাইছে অমৰা জলকীয়া ধনিয়া, কেনেকুৱা টেষ্টি হ'ব। আৰু এয়া হৈ গ'ল কাটা আমাৰ অমৰা টেঙা। তাই কাটি আছে আৰু মই মাজে মাজে এপিচ দুপিচকৈ টেষ্ট কৰি যাই আছোঁ, কেনেকুৱা টেষ্টি কি ক'ম আপোনালোকক। আপোনালোকেও এনেকুৱাকৈ খাই চাবচোন। খাই লওঁ, কাৰণ টেঙা দেখিলেতো জানেই জিভাৰ পানী পৰিবই, ৰৈ থাকিবতো নোৱাৰোঁ। আৰু এইফালে খাবলৈ লৈছোঁ টেঙা, সুমিতা আৰু মই। আৰু জানেই টেঙা দুজন মানুহে খালেতো টেষ্টি নালাগে, তো ভাবিলোঁ কাক মাতোঁ তেনেকুৱা লঘু নাই। সেইকাৰণে এয়া আহি গ'ল বৌ, আৰু বৌয়েও আমাৰ লগত লৈছে খাবলৈ। আৰু এইফালে আহিছে সুমিতাৰ মাক, খুৰীয়েও হেনো খাব টেঙা। তো তেওঁক মাতি দিলোঁ, টেঙাটো লগে ভাগে খায়ে টেষ্টি লাগে ন। আৰু এতিয়া হৈ গ'ল খোৱা লোৱা, আৰু এইফালে লৈছোঁ আমি অলপ ৰ'দ পোৱাবলৈ। আৰু ইয়াত দেখিবলৈ পাইছে বৌৱে পূৰা মেহেন্দি আঁকাত ব্যস্ত। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।